তাইনো ৰাতিপুৱা বেলটো বজে মৰে। মই মানে আৰু বিৰক্তি লগা হৈছে আৰু মই মৰিবা চিন্তা ভাৱনাই চলি চিন্তাতে মৰি হাহাকাৰ কৰি ৰাতিপুৱা কাইবা মৰিবা আছি ৰচোন চাং পুনেৰাৰ মাই মই আমিও গোটাই চিনিয়ে নাপাওঁ লাদা ঘৰত নাই ফুৰবা আহিছো তোমাৰ তাকে কিয় কৰ খুলি দে দৰ্জাখান। ঢেকনাৰ মাক তুমি বুলি মই গমে পোৱা নাই বাহা বহা তোমাৰ কি খবৰ আছ ভালে? কিনো হব খবৰ আছো দে আৰু চলিত ধৰি যন্ত্ৰণা কি কবা। আইপাকটোও মোক সদায় গালি পাৰি থাকে চলি ভাল কৰবি তই চলি ভাল কৰবি ৰাতিপুৱাই বান্ধটো ওলাই যায় মোক পাৰি থাকে গালি গম পাইছ না। চলি কথা বতৰা নুশুনা হৈছে বাৰে ফেলৰি মৰে নপৰে চপৰে আকৌ কি কৰো নহয় কি কৰবা। তুমি কৈছ দা আমাৰো ঢেকনাৰ খবৰ কি কবা নকপাৰ একো নপৰে চলি নাদৰে হৈছে দে মোৰো। ঢেকনাৰ মাক জানো না মোক বাইপাকে এটা মোবাইল কিনি দিছি। মোবাইলটো চলাব নাপাওঁতে বুনেৰাই লৈ যায় কিনে কি কৰে জানো না কাপোৰ কানি মূৰত ঢাকি কিনে মোক কয় মাই মই অনলাইন ক্লাছ কৰি আছো দে তই ভাত বনাবগে যা এনেকে কয় মই চাবা আহো ফুচুৰ কাৰ লগত কথা পাতে মই একো গমেই নাপাওঁ কি হব। তোনাৰ আৰু তাই আমাৰ একেই মিলছি আমাৰ গোটাই হেনা না তোমাৰ বা সুধিছিলোৱে মই কৈছি কৰবা বাজি ঢেকনাৰ মাক চলিগে তাক কি কৰিবা আজিকালি মানে মহা সমস্যা হৈ গৈছি এই মোবাইল চোবাইল অললি ভাল কামত ব্যৱহাৰ কৰিব লাগে। চলিবা খানে আৰু ফাঁক দি থাকে জানো না তাহাঁতক বুজাব লাগা যে ভালকে পঢ়িবি দেচোন দে কি হয় চাং দে ৰবা চাহ পক্কা খাই লওঁ ৰবাচোন। হ'ব দে তে বুনেৰাৰ মায়াক একটা চাহে খাই লওঁ মই যাবাৰে হল দে ভাতো বনাবা আছে না হাজিৰাত গেছি ৰবা দে বন ঢেকনাৰ মাক দে বহা ঠকঠকীয়াকে এক কাপ চাহ খাই লওঁ দে তুমি বহাচোন মই বেলে আহি আছো ৰবা।